হেল্ল' গাইজ, ৰং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পালে যে ডক্টৰ অনাবিল চৌধুৰী আৰু গাৰ্গীৰ দেউতাকৰ মাজত আশ্ৰমৰ মাটিখিনিক লৈ এক ডাঙৰ ষড়যন্ত্ৰ আৰম্ভণি হৈছে। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো কি হ'ব পাৰে, আহক আমি আজি এই ভিডিঅ'টো আলোচনা কৰোঁ। ডক্টৰ অনাবিলে গাৰ্গীৰ দেউতাকক আশ্ৰমৰ মাটিখিনিৰ বাবে দুগুণ টকা দিয়াৰ প্ৰস্তাৱ দিছে, যাতে তেওঁ আশ্ৰমখন ভাঙি তাত এখন প্ৰাইভেট হস্পিটেল খুলিব পাৰে। আজিৰ খণ্ডত অনাবিলে এই ষড়যন্ত্ৰ স্থিৰ কৰি ল'ব আৰু অদিতি বৰুৱাক ফচাবলৈ নতুন ফাণ্ড পাতিব। কিন্তু প্ৰশ্ন হয়, অদিতিয়ে জানো সময় থাকোঁতে এই বিষয়ে গম পাবনে? আনফালে আকৌ ঘৰৰ ভিতৰতো অদিতিৰ উপস্থিতিক লৈ অশান্তি আৰু বাঢ়ি যাব। আদি আৰু অদিতিৰ মাজৰ সম্পৰ্কক লৈ পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য আৰু সংঘাত চৰম পৰ্যায় পাবগৈ। এই ঘৰুৱা অশান্তিৰ সুযোগ লৈ অনাবিলে নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ চেষ্টা কৰিব। এতিয়া বাৰু আপোনালোকৰ কি ভাৱ হয়? অদিতিয়ে অনাবিল আৰু গাৰ্গীৰ দেউতাকৰ এই ষড়যন্ত্ৰৰ পৰা আশ্ৰমখন বচাব পাৰিবনে? আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ধাৰাবাহিকখনৰ এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।